বুৰঞ্জীৰ বুকুত হেৰাই যোৱা কিছু কথা দশকৰ এক কলা অধ্যায় এয়া কাহিনী ৰূপালী মালা মৰম আৰু ৰাফিজাৰ আর কতদিন এরকম অত্যাচার সহ্য করব এয়া কাহিনী জীয়ন আৰু যুদ্ধৰ সত্য আৰু অসত্যৰ কাহিনী এয়া আপোনাৰ আমাৰ সহজ সৰল চহা সমাজৰ চাৰিগৰাকী নাৰীৰ সহ্য ধৈৰ্য সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা কাহিনী ৰঙাটাপু 1982